কবিতাৰ শিৰোনাম এটা ব্ৰেণ্ডেড চিগাৰেট জ্বলাই লওঁ। আচৰিত নহ'ব মোৰ জেপত চিগাৰেটৰ বাকচৰ সৈতে দিয়া চলাইটো দেখি। চিগাৰেটৰ সৈতে মোৰ আছে এক ঘনিষ্ঠ মিতিৰালি। যেতিয়াই নিসংগতাই আৱৰি ধৰে এটা ব্ৰেণ্ডেড চিগাৰেট জ্বলাই লওঁ। মুখেৰে উলিয়াই দিয়া ধোঁৱাৰ সৈতে মোৰ আলাপ হয় ইটোৰ পাছত সিটো। কোনোৱে চিঞৰি কয় স্মকিং কজেছ কেঞ্চাৰ ব্ৰ'। ময়ো জানো সেই কথা, কিন্তু চিগাৰেটৰ লগত মোৰ এতিয়া এক নিবিড় সম্পৰ্ক। চিগাৰেটৰ ধোঁৱা আৰু মোৰ মাজৰ মধুৰ বাৰ্তালাপেৰে সমাপ্তি ঘটে চিনাকি ফুটপাথটো। সন্ধিয়াৰ বতাহজাকৰ স্পৰ্শত স্বচ্ছৰ পৰা ঈষৎ স্বচ্ছ আৰু একেবাৰে অদৃশ্য হৈ পৰে চিগাৰেটৰ ধোঁৱাবোৰ। মোৰ দুচকুত তন্দাই ভুমুকি মাৰে। বহুতো প্ৰশ্নই মনত হৈ যায় কৌতূহল, মাথো কৌতূহল। ধন্যবাদ।